ভাং খাই পগলা হলা আলো ভিডিঅ' অন কৰ আজি পুৰা ফালি দিম মই অন কৰাই আছে নমস্কাৰ বন্ধুসকল কি খবৰ দাদা কেমেৰাটো এইফালে আছে চৰি নমস্কাৰ বন্ধুসকল কি খবৰ পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ৰোষ্টাৰ বয় ये दिया ना फक ऑफ लोग क्या कहेंगे देंगे भाड़ में जाए बाप में चिंता क्या कहती है भाड़ में जाए ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ বাবে বনোৱা হৈছে মানে অসমীয়াত ক'ব গ'লে তোমালোকৰ হাস্যৰ বাবে বনোৱা হৈছে কোনো যাতে ইয়াক চিৰিয়াছলি বুলি ভাবি নিজৰ গাত পাতি নলয় আৰু যদি কোনোবাই নিজৰ গাত পাতি লয় চ' তাত মোৰ ক'বলৈ একো নাই যোৱাকালি মোক লগৰ কেইটাই ক'লে বোলে ভাই ব'ল শিৱৰাত্ৰি চাই আহোঁ মই ক'লোঁ ব'ল বহুত বছৰ যোৱাই নাই এইবাৰ যাওঁ মানে আমাৰ ঘৰৰ ওচৰতে পাতে তাৰপাছত যেতিয়া গৈ মই পালোগৈ মোৰ লগৰ কেইটাই মানে ইমানটো সৰু চাইজৰ 10টামান ভাঙৰ মিঠৈ দিছে মই গম নাপাওঁ তাত যে ভাঙৰ আছে বুলি পিছতে গম পাওঁ ইয়াত ভাং মিলো আছিল বুলি আৰু খাই দিলোঁ খাই দিয়াৰ পাছত মোক এনেকৈ লাগিছে গোটেইটো মই এনেকৈ পূৰা ঘূৰি আছোঁ আৰু তাৰ পাছত মই যেনে তেনে ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ অহাৰ পাছত মোৰ মায়ে ক'লে শুন ভাত কেইটামান খাই ল তাৰ পাছত মই ভাত খাবলৈ বহিছোঁ দেখোঁ তলতচোন ভাতেই নাই মানে মই বহি দিলোঁ ভাতত গোটেই দাইল চব্জি পেনে চেনে লাগি চেছ আৰু তাৰ পাছত গধূলি হ'ল গধূলি হোৱাৰ পাছত মই শুই দিলোঁ আৰু হোৱাৰ পাছত দেখোঁ বিচনাখন মই এনেকৈ পূৰা এনেকৈ ঘূৰি আছে আৰু তাৰপৰা যেনে তেনে ৰাতিপুৱালৈকে এনেকৈ থাকিলোঁ আৰু তাৰপৰা ৰাতিপুৱাহে গম পাইছোঁ যে মই যোৱাকালি বম নিচা গমেই নাপাওঁ আৰু এতিয়াও নিচা ফটাই নাই চৰি মই এইবিলাক একো খোৱাও নাই আৰু মোৰ এনেকুৱা হোৱাও নাই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ ধেমালিৰ বাবে বনাইছোঁ চ' কোনেও যাতে চিৰিয়াছলি বুলি নাভাবিবা আৰু তোমাৰ গাটো বৰ ভাল নহয় জ্বৰ আৰু চৰ্দি হৈ আছে চ' তোমালোকৰ মৰম আৰু ছাপৰ্টক দেখি মই ভিডিঅ' বনাবলৈ উৎসাহিত হৈছোঁ চ' এনেকৈ সদায় ছাপৰ্ট কৰি যাবা থেংক ইউ তোমালোকে হয়তো এইকেইদিন এখন ফটো বা এটা ভিডিঅ' ভাইৰেল হৈ থকা সকলোৱে দেখিছাই চাগে এটাই পানীত নামি বামত এচাৰৰ কম্পৰখি টোৱাই আছে ই পুঠি পাব নে কাৱৈ পাব বুলি আৰু এইবোৰ দেখাৰ পাছত শিৱ বাবা কৈলাশৰ পৰা তললৈ নামি আহি ক'ব যে ভুল কৰিছো মই জীৱনত কি যে ভুল কৰিছো মিতি ভুবনৰ ধুলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলাশৰ পতি হে ভাংখাই তোলা চনিতে টোপোলা কথা ধাৰি বলিয়া আইতা ওপৰলৈ যোৱাৰ বয়স হ'ল কিন্তু আইতাই যিকেইটা শ্বট মাৰিছে নহয় মা কচম মোৰ লগৰ ভঙাকেইটাও আইতাক হিলাব নোৱাৰে বা তুমি ত্ৰিভুৱনৰ ধুলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি হাইলাখ আমাৰ শিৱ বাবা কৈলাশৰ পৰা নামি আহিলচোন সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলা নহয় এয়া আমাৰ মহিম ককাহে এই বুঢ়াটোৱেনো কিনো অৱতাৰ নলয় আৰু কেতিয়াবা ল'ব শিৱ কেতিয়াবা ল'ব আকৌ কৃষ্ণ আকৌ কেতিয়াবা ল'ব মোৰ খং উঠা মুখনি আৰু বেছি হয় শুৱনি যেন দুবাহুৰ মাজতে ৰাখিম সাৱতি মইতো ভাবিছিলো ইহঁতৰ ঘৰত এখন সৰু সুৰা মাৰপিটৰ কাজিয়া হৈছে কিন্তু পিছতে গম পাইছো যে এহেঁতি ভাং খাই পৰা একদম হাঁহিত ৰ'বই নোৱাৰা হৈছে গোটেইকেইটা একদম হাঁহি বিচনাৰ তলত সোমাইছেগে এফালৰ পৰা কাৰেণ্টটোৱে গ'ল বাল তুমি ত্ৰিভুৱনৰ ধুলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলাশৰ পতি হে ভাংখাই তোলা চনিতে টোপোলা জতা ধাৰি বলিয়া ভণ্টিসকললৈ সকলোৱে মন কৰা ভণ্টিহঁতে একদম চিলিমটোৰ কাৰণে ইজনী সিজনী গতা গতি ঠেলা ঠেলি একদম পুৰা কৰি দিছে একদম বাবাৰ প্ৰসাদৰ কাৰণে ভণ্টিহঁত চাগে একদম শিৱ বাবাৰ প্ৰাণ ভক্ত যেন পাইছোঁ আমি অকণ এনেকৈ শিখৰৰ কাৰণেও এনেকুৱা নকৰোঁ টনা যোৰা কেতিয়া কালি
অঁ দা কালি মানে মই 10 টকা এটা দি চিখৰ এটা কিনি আনিলোঁ ন, তাৰপাছত সি মোৰ পৰা টানি আজুৰি লৈ গৈছে। মই কেলে দিম আকৌ, ময়ে কিনি আনিছোঁ মই খাবলৈ। দাদা ভিডিঅ'ত তেন্তে কিয় মিছা কৈছা? ভিডিঅ'টোতো অলপ ক'বই লাগিব, ভিডিঅ' আৰু ৰিয়েলৰ মাজত বহুত পাৰ্থক্য ন। তইতো ভিডিঅ'টো চাগে কাটিলি নহয়, হয় নাই? দাদা মইতো নাই কটা নি? অঁ মই চেছ। खत्म बाय बाय। চ' বন্ধুসকল আজিৰ এই ভিডিঅ' চাই কেনেকুৱা পালা তলত কমেণ্ট কৰি মোক জনাবা, আৰু যিমান পাৰা সিমান বন্ধুবৰ্গৰ মাজত অলপ শ্বেয়াৰ কৰি দিবা। চ' সদায় এনেকৈ মোক মৰমৰ ছাপোৰ্ট কৰি যাবা। তোমালোকে হয়তো গম পাইছা সকলোৱে যে মোৰ গাটো বৰ ভাল নহয়, জ্বৰ আৰু চৰ্দি হৈ আছে। সেইবাবে যিমানখিনি পাৰোঁ সিমানখিনি তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ, আৰু আগলৈ পূৰা ফাটাফাটি হ'ব ভিডিঅ' চাই যাবা। চ' এনেকৈ মৰমৰ ছাপোৰ্ট কৰি যাবা সকলোৱে। চ' নতুন এটা ভিডিঅ' এতিয়া লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ সকলোকে বাই। হাঁহি থাকা, সুখত থাকা, বাই বাই।